নমস্কাৰ। শীতকালৰ আগমন হৈছে। শীতকালত আমাৰ খোৱাৰ জুতিবিলাকো সলনি হয়। বিশেষকৈ আমি ভজা পোৰা এইবিলাক খাই ভাল পাওঁ। সেইবাবে মই আজি আপোনালোকলৈ লৈ আহিছোঁ মিছা মাছ আৰু কোমোৰা পাতৰ এটা সুন্দৰ ৰেচিপি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ থওঁ, অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেইখিলামান কোমোৰা পাত লৈ ল'লোঁ। কোমোৰা পাতখিনি মই ভালকৈ ধুই লৈ ইয়াত অলপ নিমখ আৰু অকণমান পানী দি 5 মিনিটমান সময় ৰাখি থলোঁ। এইকাৰণেই থৈছোঁ কোমোৰা পাতৰ পিছফালে মিহি মিহি অকণমান হুলৰ নিচিনা থাকে, কাঁইটৰ নিচিনা। অলপ সময় তিয়াই থোৱাৰ পাছত ইয়াৰ এই হুলখিনি নাইকিয়া হৈ যায়। তাৰপিছত মই আকৌ অলপ পানী লৈ এইখিনি ভালকৈ ধুই ল'লোঁ, কাৰণ নিমখটো কমি যাব, তেতিয়া নিমখটো নাইকিয়া হৈ যাব আৰু হুলখিনিও নাইকিয়া হৈ যাব। এয়া চাওক, কোমোৰা পাত যেনেকৈ আছিল তেনেকেই আছে, মাত্ৰ ইয়াৰ বেক চাইডৰ হুলখিনিহে নাইকিয়া হৈ গ'ল। তাৰপিছত মই সৰু সৰু মিছা মাছ আনিছিলোঁ। এই মিছা মাছখিনি মই কেঁচি এখনৰে আগফাল আৰু পিছফালৰ কাঁইটখিনি কাটি ল'ম। মই এনেকৈ কাটি ল'লোঁ। তাৰপিছত মই বাতিত মিহি মিহিকৈ পিঁয়াজ কাটি ল'লোঁ, অলপ চাউলৰ গুড়া ল'লোঁ, বেচন ল'লোঁ, এটা কণীও লৈছোঁ। মই কোমোৰা পাতখিনি এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। জলকীয়াও মই এনেকৈ মিহিকৈ কাটি ল'ম। আদা কণ মই এনেকৈ চুচি ল'লোঁ। নহৰু চুচি ল'লোঁ। তাৰপিছত মই চাউলৰ গুড়া দি ল'লোঁ, বেচনখিনি দিলোঁ, মিহি মিহিকৈ কটা পিঁয়াজ দিলোঁ, মছলা দিলোঁ, হালধি দিলোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ দিলোঁ। মিছা মাছখিনিও দি ল'লোঁ। অকণমান পানী দি এনেকৈ সানি ল'লোঁ। কণীটো মই ভাঙি দিলোঁ। কণীটো দিয়াৰ কাৰণ এইটোৱে হ'ল যে ই আঠা লাগি ধৰিব, ভালকৈ বাইণ্ডিং হ'ব আৰু খাবলৈও অকণমান টেষ্টি হ'ব। তাৰ পাছত মই অলপ পেন এখনত ৰিফাইন তেল দি সৰু সৰুকৈ এনেকৈ দি গ'লোঁ বৰাকেইটা। ৰিফাইন তেলত ভাজিব, কাৰণ ৰিফাইন তেলৰ গোন্ধটো নাথাকে। অলিভ অইলো ল'ব পাৰে।
এনেকৈ মই ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। মই আটাইখিনি পকৰা এনেকৈ বনাই ল'ম। এয়া চাওক, মোৰ বনোৱা সম্পূৰ্ণ হ'ল। বাকী থকাখিনিও মই এনেকৈ বনাই ল'ম। সঁচাকৈ খাবলৈ খুবেই টেষ্টি হয়। এয়া হ'ল আমাৰ মুখৰ জুতি। মুখৰ তৃপ্তিৰ কাৰণে আমি এনেকৈ খাওঁ। মোৰ বনোৱা সম্পূৰ্ণ হ'ল। আপোনালোকেও বনাবচোন। ভাতৰ লগত দালি হ'লে, এনেকৈ কেইটামান পকৰা হ'লে খাই খুব ভাল লাগে। ধন্যবাদ।